তথ্য দিলোঁ যি মোৰ মনত অহা কাৰণে যে 11 চনৰ পৰা এতিয়ালৈকে 2 লাখ শিক্ষকৰ নিযুক্তি হৈছে। ইমান বৃহৎ সংখ্যক শিক্ষকৰ নিযুক্তি পূৰ্বে কেতিয়াও ইমান কম সময়ৰ ভিতৰত এটা দশকৰ ভিতৰত ইমানখিনি শিক্ষকৰ নিযুক্তি পূৰ্বে হোৱা নাছিল, এতিয়া হৈছে। আৰু এতিয়াও দেখিছে যে আমি অলৰেডি 12,815 গৰাকীৰ নিযুক্তি আমি শিক্ষা বিভাগত সম্পূৰ্ণ কৰিলোঁ। এতিয়া উপৰঞ্চি আমি 4,717 গৰাকীক আমি 23 তাৰিখে দিম। ইয়াৰ পাছতো আমাৰ প্ৰক্ৰিয়া চলি আছে আৰু আমি শিক্ষা বিভাগটোৱে আমি জটিল আইনী যুঁজৰ মাজেৰে যাব লগা হয়। আজিৰ তাৰিখত কাৰিকৰী শিক্ষাত আমাৰ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজবিলাকৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো আদালতত গোচৰ চলি আছে। উচ্চ শিক্ষাতো আদালতত গোচৰ চলি আছে। গ্ৰেষ্ট টিচাৰ আদালতৰ গোচৰ। তো সেই গোটেই আদালত যুঁজৰ মেৰপেচৰ মাজেদি গৈ আমি নিযুক্তিবিলাক দিব লাগিব আৰু ক্ষেত্ৰত আমি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আছোঁ। কাইলৈ পৰহিলেও মই কিছু হয়তো নতুন সিদ্ধান্তৰ কথা আপোনালোকক জনাবলৈ সক্ষম হ'ম। কিন্তু নিযুক্তিটো যাতে ক'তো শিক্ষকৰ ভেকেঞ্চি নাথাকে সেইটোত আমি গুৰুত্ব দি কাম কৰি আছোঁ। যিমান পাৰোঁ সোনকালে কৰিম। মই 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰিম।